আছে তোমাৰ মৰম, জানানে নাজানা তুমি, কিনো কৰি বুজাও তোমাৰ মনৰে কথা, ক'ব লগা বহুতে আছে। কিনো কৰি বুজাও তোমাৰ মনৰে কথা, ক'ব লগা বহুতে আছে। দাদা, তই এনেকে সদায় বিচনাৰ ওপৰতে বহি বহি গানে গাই থাকিবি নে কেতিয়াবা নবৌকো এনেকে গাই পেলাই শুনাবি তই? হা ভণ্টি, তই মানে ঠাট্টা কৰিব আহিলেই মোক ন? তোৰ কাম নাই আৰু বেলেগ? তই খালি ঠাট্টা কৰিবলৈ আহি থাক মোক। মই ঠাট্টা চাট্টা কৰিবলৈ অহা নাই হ'লে দেই। 3 বছৰ ধৰি এজনী ছোৱালীৰ পিছত দৌৰি ফুৰিছ, পতাব পৰা নাই। আকৌ সি বিচনাত আহি গান গাই থাকে, বুকু ভৰি আছে তোমাৰে মৰম, জানানে নাজানা। ইমান যদি জানানে নাজানা যদি গাবহে পাৰ, যা তাইক কওঁগৈ আকৌ তই। তই গান গাই থাকিলে হ'ব নেকি তই? ভণ্টি, কি হয় জানো, তাৰ ওচৰলৈ গ'লে মোৰ একদম 440 ভল্ট লগা নিচিনাকৈ একদম শ্বট মাৰি পঠায়, আৰু সেইকাৰণে মই ক'ব নোৱাৰি গুচি আহোঁ, গম পাইছ? তোৰ 440 ভল্টৰ কথা, এইবিলাক কথা মোৰ আগত নুশুনাবি, গম পাইছ? ক'ব নোৱাৰ, খালি ভয় পাদুৰা চালা। ভণ্টি, ভয় পাদুৰা নকবি দেই মোক। মই ভয় চয় হ'লে কাৰোলৈ নকওঁ কিন্তু, গম পাইছ? ভয় চয় নকৰ যদি যা আজি, তেতিয়াহ'লে তাইক কগৈ তই ভাল পাওঁ বুলি, তেতিয়াহে গম পাম তই ভয় কৰ নে নকৰ। যা কগৈ। চেলেঞ্জ কৰিছতো তই ভণ্টি, আজি কৈ পেলাই মই তোক দেখাই আছোঁ মই কিমান যে সাহসী ল'ৰা। তই মোক গম পোৱা নাইতো, আজি মই তাইক কৈহে আহিছোঁ আই লাভ ইউ বুলি, গম পাইছ ভণ্টি? যা প্ৰথমে কৈ লগে, তাৰপিছত গম পাম তই ভয় পাদুৰা হয় নে নহয়, গম পাইছ? আৰু যদি আজি ক'ব নোৱাৰিলি নহয়, তেতিয়া কিন্তু মোক চাই ল'বি দেই দাদা। ডিম্পু, কি কোৱা কথা কৈ আছ তহঁতে? এতিয়ালৈকে বিচনাৰ পৰা উঠিবই হোৱা নাই নেকি তোৰ? নাই মানে দেউতা, ভণ্টিক মানে কৈ আছোঁ, মোৰ মানে স্কুলত হোমৱৰ্ক কৰিব দিছিল যে আজি, তাকে মানে ভণ্টিক কৈছোঁ মোক অকণ সহায় কৰি দেচোন ভণ্টি বুলি। তাই আকৌ কৈ আছে কৰিব নোৱাৰিম বুলি, সেইকাৰণে মানে তাই মোক কৈ আছোঁ দেউতা, তুমি এবাৰ কৈ দেচোন মোক সহায় কৰিবলৈ দেউতা তাইক। মাজনী, দিয়া আকৌ ককাই সহায় কৰি দিয়া অকণমান, তাই স্কুল যোৱাৰ সময় হৈছে নহয়, যোৱা অলপ সহায় কৰি দিয়া দাদাক দেই। হ'ব দেউতা, ঠিক আছে, তুমি কৈছা যদি মই কৰি দিছোঁ বাৰু ডিম্পু, মাজনী, মই চাহ অকণ বনাইছোঁ, খাই লহি তহঁতে, তাৰপিছত তহঁতে হোমৱৰ্ক কৰি থাকিবি, স্কুল যোৱাৰ সময় হৈছে নহয়। তহঁতে চাহকণ খাই লহি দেউতা, আমি গৈছোঁ, তুমি ব'লা গৈ থাকা। ব'ল ভণ্টি, চাহকণ খাই লওঁগৈ ব'ল, বাকী কথাখিনি পাছত পাতিম ব'ল আমি। দাদা, আমি যোৱাৰ আগতে আমাৰ বন্ধু বান্ধৱীক কিবা এটা কৈ দিয়া আকৌ। ভণ্টি, তই ঠিকেই কৈছ, মই আকৌ পাহৰিছিলোঁৱে। সেই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো টিপি ল'ব। যেতিয়াই আমি ভিডিঅ' দিওঁ তেতিয়াই আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব পাৰিব। আৰু আমাৰ কমেণ্ট বক্সত গৈ এটা কমেণ্ট কৰি দিব ভিডিঅ'টো চাই কেনেকুৱা পালে। ধন্যবাদ, বাই বাই।